নমস্কাৰ আজি আমি আলোচনা কৰিম D.El.Ed সেকেন্ড সেমিস্টাৰৰ পেপাৰ S2.1 এডুকেশ্যন ইন কণ্টেম্পৰাৰী ইণ্ডিয়ান সোসাইটি উইথ স্পেচিয়েল ৰেফাৰেন্স টু আসাম অসমৰ বিশেষ প্ৰসংগৰ সৈতে সমসাময়িক ভাৰতীয় সমাজত শিক্ষা এই পেপাৰখনৰ UNIT1 আলোচনা কৰিম UNIT1ত আছে ৰাজ্যৰ ৰাজনীতি আৰু ভাৰতীয় শিক্ষা ৰাজ্য আৰু শিক্ষাৰ ৰাজনৈতিক প্ৰকৃতি নতুন অৰ্থনৈতিক সংস্কাৰসমূহ আৰু শিক্ষাৰ ওপৰত সেইবোৰৰ প্ৰভাৱ ৰাজহুৱা শিক্ষা বনাম ব্যক্তিগত শিক্ষা সমাজৰ অক্ষম আৰু সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ শিক্ষা প্ৰশ্ন ৰাজ্য বা ষ্টেট কি ভাৰতৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা উত্তৰ ৰাজ্য বা ষ্টেট হৈছে বৃহত্তৰ দেশ বা ৰাষ্ট্ৰ এখনৰ সীমাৰ ভিতৰত থকা ৰাজনৈতিক ৰূপে সংগঠিত ভূখণ্ড যেনে অসম গুজৰাট কেৰালা আদি ভাৰতৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাই সাধাৰণতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ লগতে মহাবিদ্যালয় বিশ্ববিদ্যালয় আৰু কাৰিকৰী বিদ্যালয়ৰ দৰে শিক্ষা প্ৰতিষ্ঠানসমূহক সামৰি লয় যিবোৰ শিক্ষা প্ৰতিষ্ঠান চৰকাৰী বা ব্যক্তিগত প্ৰতিষ্ঠানৰ পুঁজিৰ দ্বাৰা তদাৰক কৰা হয় প্ৰশ্ন ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা উত্তৰ ভাৰতত ৰাজহুৱা বিদ্যালয় বা পাব্লিক স্কুল আৰু ব্যক্তিগত বিদ্যালয় বা প্ৰাইভেট স্কুলৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হয় কেন্দ্ৰীয় পৰ্যায় ৰাজ্যিক পৰ্যায় আৰু স্থানীয় পৰ্যায় এই তিনিটা স্তৰৰ দ্বাৰা বিদ্যালয়সমূহক পুঁজিৰ যোগান ধৰা হয় আৰু নিয়ন্ত্ৰিত কৰা হয় ৰাষ্ট্ৰীয় শিক্ষা নীতি নেশ্যনেল এডুকেশ্যন পলিচি 2020 কাৰ্যকৰী হোৱাৰ পূৰ্বে কেন্দ্ৰীয় বোৰ্ড আৰু বেছিভাগ ৰাজ্যিক বোৰ্ডে 10+2+3 এই আৰ্হি অনুসৰণ কৰিছিল এই আৰ্হিত 10 বছৰ স্কুলত 2 বছৰ জুনিয়ৰ কলেজত আৰু তাৰ পিছত স্নাতক ডিগ্ৰীৰ বাবে 3 বছৰ কলেজ বা মহাবিদ্যালয়ত অধ্যয়ন কৰা হৈছিল কোঠাৰী কমিশ্যন বা ৰাষ্ট্ৰীয় শিক্ষা আয়োগ বা ভাৰতীয় শিক্ষা আয়োগৰ পৰামৰ্শ দ্বাৰা এই আৰ্হি প্ৰস্তুত কৰা হৈছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে প্ৰথমটো শিক্ষানীতি নেশ্যনেল পলিচি অফ এডুকেশ্যন NPE 1968 চনত প্ৰকাশ কৰিছিল দ্বিতীয়টো শিক্ষানীতি প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে 1986 চনত আৰু তৃতীয়টো শিক্ষানীতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2020 চনৰ 29 জুলাই তাৰিখে নেশ্যনেল এডুকেশ্যন পলিচি NEP 2030 নামেৰে প্ৰকাশ কৰিছিল প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈ ভাৰতৰ গ্ৰাম্য আৰু নগৰীয়া উভয় অঞ্চলতে ভাৰতৰ এই শিক্ষানীতিৰ দ্বাৰা শিক্ষাৰ প্ৰচাৰ আৰু নিয়ন্ত্ৰণ কৰা হয় প্ৰশ্ন শিক্ষাৰ 10+2+3 আৰ্হি প্ৰস্তুত কৰিছিল নম্বৰ 1 ৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1964 to 1966 নম্বৰ 2 ভাৰতীয় শিক্ষা আয়োগ 1964 to 1966 নম্বৰ 3 কোঠাৰী কমিশ্যন নম্বৰ 4 ওপৰৰ তিনিওটা উত্তৰ হ'ব নম্বৰ 4 ওপৰৰ তিনিওটা কাৰণ ৰাষ্ট্ৰীয় শিক্ষা আয়োগকে ভাৰতীয় শিক্ষা আয়োগ বা কোঠাৰী কমিশ্যন বুলি কোৱা হয় প্ৰশ্ন কোঠাৰী কমিশ্যন গঠন হৈছিল নম্বৰ 1 29 জুন 1966 নম্বৰ 2 2 অক্টোবৰ 1964 নম্বৰ 3 14 জুলাই 1964 নম্বৰ 4 ওপৰৰ এটাও নহয় উত্তৰ হ'ব নম্বৰ 3 কোঠাৰী কমিশ্যন গঠন হৈছিল 14 জুলাই 1964 2 অক্টোবৰ 1964 কোঠাৰী কমিশ্যনখন উদ্বোধন কৰা হৈছিল 29 জুন 1966 কোঠাৰী কমিশ্যনে প্ৰস্তুত কৰা শিক্ষাৰ 10+2+3 আৰ্হিৰ প্ৰতিবেদনখন দাখিল কৰা হৈছিল প্ৰশ্ন কোঠাৰী কমিশ্যনৰ সভাপতি বা প্ৰেছিডেণ্ট আছিল নম্বৰ 1 JP নাইক নম্বৰ 2 দৌলত সিং কোঠাৰী বা চমুকৈ DS কোঠাৰী নম্বৰ 3 JFMC দোগল নম্বৰ 4 ওপৰৰ এটাও নহয় উত্তৰ হ'ব নম্বৰ 2 কোঠাৰী কমিশ্যনৰ সভাপতি আছিল দৌলত সিং কোঠাৰী বা চমুকৈ DS কোঠাৰী JP নাইক কোঠাৰী কমিশ্যনৰ সেক্ৰেটাৰী আছিল আৰু JFMC দোগল কোঠাৰী কমিশ্যনৰ এছ'চিয়েট সেক্ৰেটাৰী আছিল উল্লেখযোগ্য যে দৌলত সিং কোঠাৰী বা চমুকৈ DS কোঠাৰী সেই সময়ত ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন বা UGCৰ চেয়াৰমেন আছিল প্ৰশ্ন কোঠাৰী কমিশ্যনৰ সদস্যৰ সংখ্যা আছিল নম্বৰ 1 5 জন নম্বৰ 2 12 জন নম্বৰ 3 17 জন নম্বৰ 4 ওপৰৰ এটাও নহয় উত্তৰ হ'ব নম্বৰ 3 কোঠাৰী কমিশ্যনৰ সদস্যৰ সংখ্যা আছিল 17 জন ইয়াৰে 5 জন সদস্য বিদেশী আছিল আৰু 12 জন সদস্য ভাৰতীয় আছিল প্ৰশ্ন পাঠ্যক্ৰম বা কাৰিকুলাম মানে কি বুজা উত্তৰ পাঠ্যক্ৰম বা কাৰিকুলাম হ'ল মানুহৰ জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ আৰু সমস্যাৰ লগত জড়িত কিছুমান নিৰ্দিষ্ট বিষয়বস্তুৰ সমষ্টি যিবোৰক বিদ্যালয় বা মহাবিদ্যালয়ে শিক্ষাৰ লক্ষ্যত উপনীত হ'বলৈ ব্যৱহাৰ কৰে বা অনুকৰণ কৰে পাঠ্যক্ৰম বা কাৰিকুলাম হৈছে কিছুমান নিৰ্দিষ্ট সিলেবাছৰ সমষ্টি যেনে D.El.Edৰ দুবছৰীয়া পাঠ্যক্ৰম বা কাৰিকুলামত প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ সিলেবাছ অন্তৰ্ভুক্ত হৈ থাকে প্ৰশ্ন শিক্ষাৰ লগত জড়িত ভাৰতৰ কেইটামান সংস্থাৰ নাম লিখা উত্তৰ NCERT নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ SCERT ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ CBSE চেণ্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড AICTE অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ UGC ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন বিশ্ববিদ্যালয় অনুদান আয়োগ IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান IGNOU ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় KKSSOU কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় প্ৰশ্ন উন্নয়নশীল দেশ বা ডেভেলপিং কাণ্ট্ৰি বুলিলে কি বুজা ভাৰত কিয় এতিয়াও উন্নত দেশ বা ডেভেলপড কাণ্ট্ৰি হ'ব পৰা নাই উত্তৰ উন্নয়নশীল দেশ হৈছে অৰ্থনৈতিক আৰু সামাজিকভাৱে অধিক উন্নত হ'বলৈ বিচৰা এখন দৰিদ্ৰ কৃষি প্ৰধান দেশ বহুতো কাৰণত ভাৰত এতিয়া উন্নত দেশ হ'ব পৰা নাই তাৰে কেইটামান কাৰণ তলত আলোচনা কৰা হ'ল নম্বৰ 1 দুৰ্নীতি বা কৰাপশ্যন ভাৰতবৰ্ষখন উন্নত দেশ হ'ব নোৱাৰাৰ এটা ডাঙৰ কাৰণ হ'ল দুৰ্নীতি আমাৰ দেশত দুৰ্নীতি দিনক দিনে বৃদ্ধি পাই আছে যদি এই দুৰ্নীতি দিনক দিনে বৃদ্ধি পাই থাকে আৰু যদি আমি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নোৱাৰোঁ তেন্তে ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিব নোৱাৰোঁ সেয়েহে চৰকাৰৰ লগতে ভাৰতৰ জনসাধাৰণেও দুৰ্নীতি বন্ধ কৰাৰ প্ৰয়োজন আছে নম্বৰ 2 কঠোৰ পৰিশ্ৰম কৰিও কম উপাৰ্জন কঠোৰ পৰিশ্ৰমৰ অনুপাতে দৰমহা নোপোৱাৰ বাবেও বহুতো শীৰ্ষস্থানীয় ছাত্ৰ বা কৰ্মচাৰীয়ে অধিক দৰমহা পাবলৈ আন দেশলৈ উৰা মাৰে চৰকাৰে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুসৰি দৰমহা দিব লাগে ইয়াৰ উপৰিও ব্যক্তিগত আৰু চৰকাৰী কোম্পানীসমূহৰ মাজত সমতা বা ইকুৱেলিটি আনিব লাগে নম্বৰ 3 ৰাজনীতি বা পলিটিক্স ৰাজনীতি প্ৰতিখন দেশৰে এটা ডাঙৰ বিষয় কিন্তু ভাৰতত ডিভাইড এণ্ড ৰুল কাৰ্ড খেলিবলৈ ৰাজনীতি কৰা দেখা যায় ইয়াৰ উপৰিও ভাৰতত বেছিভাগ ৰাজনীতিবিদসকলে কেৱল টকাৰ বাবেহে কাম কৰে ৰাজ্যৰ বাবে নহয় আমি সকলোৱে দেখিছোঁ যে কেনেকৈ নিৰ্বাচনৰ সময়ত ৰাজনীতিবিদসকলে বহুত কথা কয় কিন্তু যেতিয়া তেওঁলোকে জয়ী হয় তেতিয়া তেওঁলোকে নিজৰ সকলো প্ৰতিশ্ৰুতি পাহৰি যায় সেয়েহে যিয়ে সঠিক শাসন কৰিব পাৰে সেই চৰকাৰ থাকিব লাগে তেওঁলোকে এনে কিছুমান নিয়ম বনাব লাগে যিবোৰ নিয়ম প্ৰতিজন ব্যক্তিয়ে মানি চলিব লাগিব বিতৰ্কিত মন্তব্য আৰু মানুহৰ মাজত ঘৃণা বিয়পোৱাৰ বাতৰি দিয়াৰ পৰিৱৰ্তে তেওঁলোকে দেশৰ উন্নয়নৰ বাবে কাম কৰিব লাগে আৰু প্ৰেম মানৱতা আৰু ঐক্য বিয়পাই দিব লাগে নম্বৰ 4 জনসাধাৰণে দেশৰ বাবে কাম নকৰে ভাৰতৰ বেছিভাগ মানুহে দেশৰ বাবে কাম নকৰে নিজৰ স্বাৰ্থৰ বাবে কাম কৰে বা কেৱল নিজেই সফল হোৱাটো বিচাৰে দেশ সফল হোৱাটো নিবিচাৰে ভাৰতৰ মানুহে দেশৰ বাবে কাম কৰাৰ পৰিৱৰ্তে তেওঁলোকে তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে তেওঁলোকৰ ধৰ্মৰ বাবে বা তেওঁলোকৰ নিজা জাতিৰ বাবে কাম কৰি আছে নম্বৰ 5 দ্ৰুত জনসংখ্যা বৃদ্ধি জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ বাবে ভাৰতত জনসংখ্যাৰ ঘনত্ব অধিক আৰু উন্নত দেশসমূহৰ তুলনাত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ উৎপাদনৰ পৰিমাণো কম ইয়াৰ ফলত ভাৰতবৰ্ষৰ অৰ্থনীতি অনুন্নত হৈ পৰিছে গতিকে এইবোৰ হ'ল ভাৰতবৰ্ষ উন্নত দেশ নোহোৱাৰ কেইটামান কাৰণ প্ৰশ্ন যেটো 2020ত আহিছে মাৰ্ক 2 আছিল ভাৰতবৰ্ষৰ নতুন অৰ্থনৈতিক সংস্কাৰ সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা নিউ ইকনমিক ৰিফৰ্মছ উত্তৰ ভাৰতৰ নতুন অৰ্থনৈতিক সংস্কাৰে 1991 চনত দেশৰ উন্নত অৰ্থনীতি গঢ়ি তোলাৰ পৰিকল্পনাৰে আৰম্ভ কৰা মৌলিক পৰিৱৰ্তনসমূহক বুজায় নৰসিংহ ৰাও চৰকাৰে 1991 চনত ভাৰতীয় অৰ্থনীতি পুনৰ শক্তিশালী ৰূপে গঢ়ি তুলিবলৈ নতুন অৰ্থনৈতিক সংস্কাৰৰ কাম আৰম্ভ কৰিছিল এই সংস্কাৰৰ মূল লক্ষ্য আছিল ব্যক্তিগত খণ্ডক অধিক গুৰুত্ব দি ব্যক্তিগত খণ্ডৰ ওপৰত প্ৰযোজ্য হোৱা কঠোৰ নিয়মবোৰ সৰল কৰা 1991 চনৰ ঔদ্যোগিক নীতি হৈছে নতুন অৰ্থনৈতিক সংস্কাৰৰ মূল বৈশিষ্ট্য প্ৰশ্ন ভাৰতত কিয় অৰ্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্তন কৰা হৈছিল উত্তৰ তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে ভাৰতত অৰ্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্তন কৰা হৈছিল নম্বৰ 1 ৰাজহুৱা খণ্ডৰ দুৰ্বল প্ৰদৰ্শন 1951 চনৰ পৰা 1990 চনৰ ভিতৰত গৰিষ্ঠ সংখ্যক ৰাজহুৱা উদ্যোগৰ কামকাজ হতাশজনক আছিল অদক্ষ পৰিচালনাৰ বাবে তেওঁলোকে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল নম্বৰ 2 আমদানি আৰু ৰপ্তানি সমানে হোৱা নাছিল ৰপ্তানিৰ তুলনাত আমদানি অতি উচ্চ হাৰত বৃদ্ধি পাইছিল অৰ্থাৎ বিদেশী সামগ্ৰীৰে ভাৰতীয় বজাৰ ভৰি পৰিছিল গধুৰ শুল্ক আৰোপ কৰাৰ পিছতো চৰকাৰে আমদানিত বাধা দিব নোৱাৰিছিল বিদেশী সামগ্ৰীৰ তুলনাত ভাৰতীয় সামগ্ৰীৰ মানদণ্ড নিম্ন আৰু উচ্চ মূল্যৰ বাবে ৰপ্তানি অতি কম আছিল নম্বৰ 3 নিম্ন বৈদেশিক মুদ্ৰা পেট্ৰল আৰু অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰী আমদানি কৰিবলৈ চৰকাৰে সাধাৰণতে মজুত ৰখা বৈদেশিক মুদ্ৰা বা বিদেশী মুদ্ৰা পৰ্যাপ্ত নাছিল নম্বৰ 4 চৰকাৰৰ ওপৰত বৃহৎ পৰিমাণৰ ঋণৰ বোজা কৰ আদায়ৰ পৰা লাভ কৰা ৰাজহতকৈ বিভিন্ন উন্নয়নমূলক কামৰ বাবে ব্যয় বেছি আছিল ফলত চৰকাৰে বেংক ৰাজহুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান যেনে IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আদিৰ পৰা ঋণ লৈছিল আৰু পিছত এই ঋণ পৰিশোধ কৰিব পৰা নাছিল নম্বৰ 5 মুদ্ৰাস্ফীতিৰ চাপ অত্যাৱশ্যকীয় সামগ্ৰীৰ সাধাৰণ মূল্যৰ স্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ নতুন নীতিৰ প্ৰয়োজন হৈছিল গতিকে এইবোৰ হ'ল ভাৰতৰ নতুন অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তন কৰাৰ কেইটামান কাৰণ প্ৰশ্ন ভাৰতীয় অৰ্থনীতিত নতুন অৰ্থনৈতিক সংস্কাৰসমূহৰ লগত জড়িত মূল বিষয় তিনিটা কি বা ভাৰতৰ নতুন অৰ্থনৈতিক সংস্কাৰৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা উত্তৰ ভাৰতৰ নতুন অৰ্থনৈতিক সংস্কাৰৰ মূল বৈশিষ্ট্যসমূহ হ'ল উদাৰীকৰণ বা লিবেৰেলাইজেশ্যন ব্যক্তিগতকৰণ বা প্ৰাইভেটাইজেশ্যন আৰু বিশ্বায়ন বা গোলকীকৰণ বা গ্লোবেলাইজেশ্যন ভাৰতৰ নতুন অৰ্থনৈতিক সংস্কাৰৰ এই বৈশিষ্ট্য তিনিটাক একেলগে LPG নামেৰে জনা যায়
প্ৰশ্ন যেটো 2019 আৰু বেক থকা সকলৰ 2021 আহিছে মাৰ্ক 1 আছিল উদাৰীকৰণৰ সংজ্ঞা দিয়া উত্তৰ দেশৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ বিভিন্ন ধৰণৰ কঠোৰ চৰকাৰী বাধাসমূহ উদাৰভাৱে শিথিল বা সৰল কৰাকে উদাৰীকৰণ বা লিবেৰেলাইজেশ্যন বোলে প্ৰশ্ন ব্যক্তিগতকৰণ বা প্ৰাইভেটাইজেশ্যন বুলিলে কি বুজা উত্তৰ চৰকাৰী নিয়ন্ত্ৰণ বা ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়াকে ব্যক্তিগতকৰণ বা প্ৰাইভেটাইজেশ্যন বোলা হয় প্ৰশ্ন যেটো 2020 আৰু 2021 আহিছে মাৰ্ক 1 আছিল বিশ্বায়নৰ সংজ্ঞা লিখা উত্তৰ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোই হ'ল বিশ্বায়ন বা গোলকীকৰণ বা গ্লোবেলাইজেশ্যন প্ৰশ্ন যেটো 2021 আহিছে মাৰ্ক 2 আছিল 1991 চনৰ নতুন অৰ্থনৈতিক পৰিৱৰ্তনে শিক্ষাৰ ক্ষেত্ৰত বিস্তাৰ কৰা দুটা প্ৰভাৱ লিখা বা প্ৰশ্ন যেটো 2020 আহিছে মাৰ্ক 3 আছিল শিক্ষাৰ ওপৰত ভাৰতৰ নতুন অৰ্থনৈতিক সংস্কাৰসমূহৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা উত্তৰ ভাৰতৰ নতুন অৰ্থনৈতিক সংস্কাৰে 1991 চনত দেশৰ উন্নত অৰ্থনীতি গঢ়ি তোলাৰ পৰিকল্পনাৰে আৰম্ভ কৰা মৌলিক পৰিৱৰ্তনসমূহক বুজায় ভাৰতৰ নতুন অৰ্থনৈতিক সংস্কাৰৰ বৈশিষ্ট্যসমূহ যেনে উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়ন বা গোলকীকৰণে শিক্ষাৰ ওপৰত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে নম্বৰ 1 উদাৰীকৰণৰ ফলত ব্যৱসায় বা বাণিজ্যিক শিক্ষাৰ দিশত বিকাশ হৈছে নম্বৰ 2 ব্যক্তিগতকৰণৰ ফলত চৰকাৰী খণ্ডৰ ওপৰত থকা অত্যধিক বোজা কিছু পৰিমাণে লাঘৱ কৰিবলৈ সক্ষম হৈছে নম্বৰ 3 বিশ্বায়নৰ ফলস্বৰূপে শিক্ষা ব্যৱস্থাত দূৰশিক্ষা মুক্ত শিক্ষা যোগাযোগৰ পাঠ্যক্ৰম ইত্যাদি সংযোজিত হৈছে প্ৰশ্ন শিক্ষাত উদাৰীকৰণৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ আলোচনা কৰা উত্তৰ দেশৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ বিভিন্ন ধৰণৰ কঠোৰ চৰকাৰী বাধাসমূহ উদাৰভাৱে শিথিল বা সৰল কৰাকে উদাৰীকৰণ বোলে শিক্ষাৰ ওপৰত উদাৰীকৰণৰ প্ৰভাৱ নম্বৰ 1 উদাৰীকৰণৰ ফলত ব্যৱসায় বা বাণিজ্যিক শিক্ষাৰ দিশত বিকাশ হয় নম্বৰ 2 উদাৰীকৰণে শিক্ষাৰ্থীসকলৰ নিজৰ দেশত উপলব্ধ নোহোৱা বিভিন্ন শৈক্ষিক কাৰ্যসূচীত প্ৰত্যক্ষ বা পৰোক্ষভাৱে আগভাগ লোৱাৰ উপৰি বহুতো সুবিধা প্ৰদান কৰে নম্বৰ 3 উদাৰীকৰণে শিক্ষা জগতত এক প্ৰতিযোগিতামূলক বাতাবৰণৰ সৃষ্টি কৰে প্ৰশ্ন যেটো 2019 আৰু 2021 আহিছে মাৰ্ক 3 আছিল শিক্ষাত ব্যক্তিগতকৰণৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ আলোচনা কৰা উত্তৰ চৰকাৰী নিয়ন্ত্ৰণ বা ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়াকে ব্যক্তিগতকৰণ বোলা হয় শিক্ষাত ব্যক্তিগতকৰণৰ প্ৰভাৱসমূহ হ'ল নম্বৰ 1 উচ্চ শিক্ষাত সহজ নামভৰ্তি ব্যক্তিগতকৰণৰ ফলত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি হৈছে ফলত উচ্চ শিক্ষা প্ৰাপ্ত কৰাটো সহজ হৈ পৰিছে নম্বৰ 2 শিক্ষানুষ্ঠানসমূহৰ দূৰত্ব হ্ৰাস হৈছে ব্যক্তিগতকৰণৰ ফলত গ্ৰাম্য আৰু নগৰ অঞ্চলত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি হৈছে ফলত শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীৰ ঘৰৰ মাজত দূৰত্ব হ্ৰাস হৈছে নম্বৰ 3 ব্যক্তিগতকৰণৰ ফলত চৰকাৰী খণ্ডৰ ওপৰত থকা অত্যধিক বোজা কিছু পৰিমাণে লাঘৱ কৰিবলৈ সক্ষম হৈছে প্ৰশ্ন যেটো 2020 আহিছে মাৰ্ক 3 আছিল শিক্ষাত বিশ্বায়নৰ প্ৰভাৱ সম্পৰ্কে ব্যাখ্যা কৰা উত্তৰ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোই হ'ল বিশ্বায়ন বা গোলকীকৰণ শিক্ষাত বিশ্বায়নৰ প্ৰভাৱসমূহ হ'ল নম্বৰ 1 বিশ্বায়নৰ ফলস্বৰূপে শিক্ষা ব্যৱস্থাত দূৰশিক্ষা মুক্ত শিক্ষা যোগাযোগৰ পাঠ্যক্ৰম ইত্যাদি সংযোজিত হৈছে নম্বৰ 2 বিশ্বায়নে শিক্ষাৰ্থীসকলক দল বা গোট হৈ কাম কৰিবলৈ উৎসাহিত কৰে দল হৈ কাম কৰাৰ বাবে শিক্ষাৰ্থীসকলে সংগঠনৰ নেতৃত্ব আৰু আনৰ সৈতে সহযোগিতাৰে কাম কৰা শিকে নম্বৰ 3 বিশ্বায়নে শিক্ষাৰ্থীৰ জ্ঞান আহৰণ কৰাৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে উপযুক্ত বিচাৰ কৰিবলৈ স্বতন্ত্ৰভাৱে চিন্তা কৰাৰ সামৰ্থ্য বৃদ্ধি কৰে প্ৰশ্ন যেটো 2019 আহিছিল মাৰ্ক 5 আছিল ভাৰতৰ ব্যক্তিগত আৰু চৰকাৰী শিক্ষা ব্যৱস্থাৰ মাজত তুলনামূলক অধ্যয়ন প্ৰস্তুত কৰা উত্তৰ ভাৰতৰ ব্যক্তিগত আৰু চৰকাৰী শিক্ষা ব্যৱস্থাৰ মাজত বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায় নম্বৰ 1 চৰকাৰী শিক্ষা ব্যৱস্থা চৰকাৰৰ পুঁজিৰ দ্বাৰা পৰিচালিত হয় আনহাতে ব্যক্তিগত শিক্ষা ব্যৱস্থা ছাত্ৰ ছাত্ৰী টিউচন আৰু ব্যক্তিগত সংস্থাৰ দ্বাৰা পৰিচালিত হয় নম্বৰ 2 চৰকাৰী শিক্ষা ব্যৱস্থাত সাধাৰণতে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰী বেছি দেখা যায় আনহাতে ব্যক্তিগত শিক্ষা ব্যৱস্থাত চহৰাঞ্চলৰ ছাত্ৰ ছাত্ৰী বেছি দেখা যায় নম্বৰ 3 চৰকাৰী শিক্ষা ব্যৱস্থাত উন্নত প্ৰযুক্তি বিজ্ঞানৰ দ্বাৰা শিক্ষা প্ৰদান কৰা দেখা নাযায় আনহাতে ব্যক্তিগত শিক্ষা ব্যৱস্থাত উন্নত প্ৰযুক্তি বিজ্ঞানৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হয় নম্বৰ 4 চৰকাৰী শিক্ষা ব্যৱস্থাত শিক্ষকসকল অনুপস্থিত থাকে আনহাতে ব্যক্তিগত শিক্ষা ব্যৱস্থাত শিক্ষকসকল অনুপস্থিত থাকিবলৈ সুবিধা নাপায় নম্বৰ 5 চৰকাৰী শিক্ষা ব্যৱস্থা কম খৰচী আনহাতে ব্যক্তিগত শিক্ষা ব্যৱস্থা বেছি খৰচী প্ৰশ্ন সামাজিকভাৱে পিছপৰা বা সামাজিকভাৱে বঞ্চিত শ্ৰেণী বা গোট বুলিলে কি বুজা সামাজিকভাৱে পিছপৰা আটাইতকৈ দুৰ্বল বঞ্চিত শ্ৰেণী কোনবোৰ উত্তৰ সামাজিকভাৱে পিছপৰা বা বঞ্চিত শ্ৰেণী বুলিলে সামাজিক অৰ্থনৈতিক শৈক্ষিক বা সাংস্কৃতিক জীৱনৰ পৰা বাদ পৰা বা অৱহেলিত হোৱা লোকসকলক বুজায় সামাজিকভাৱে পিছপৰা বা সামাজিকভাৱে বঞ্চিত শ্ৰেণী বুলি ক'লে কেৱল এটা মাত্ৰ শ্ৰেণীকে নুবুজায়
সামাজিকভাৱে পিছপৰা শ্ৰেণীসমূহ জাতি, বৰ্ণ, ভাষা, লিংগ, বয়স, শাৰীৰিক অক্ষমতা বা প্ৰব্ৰজনৰ বাবে বাদ পৰা লোকসকলো হ'ব পাৰে। অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী বা একেবাৰে ভিতৰুৱা অঞ্চলত বসবাস কৰা লোকসকলকো সামাজিকভাৱে পিছপৰা বা সামাজিকভাৱে বঞ্চিত শ্ৰেণীৰ উদাহৰণ হিচাপে ল'ব পাৰি। সামাজিকভাৱে পিছপৰা আটাইতকৈ দুৰ্বল বঞ্চিত শ্ৰেণী বা গোটসমূহ হ'ল মহিলাসকল, শাৰীৰিকভাৱে অক্ষম লোকসকল, বয়সস্থ লোকসকল, সংখ্যালঘু জাতিৰ লোকসকল, HIV বা AIDS আক্ৰান্ত লোকসকল, মানসিক ৰোগী আদি। এই গোটসমূহে জীৱনত তীব্ৰ বৈষম্যৰ সন্মুখীন হ'ব লগা হয়, যিয়ে তেওঁলোকক চিকিৎসাৰ সুবিধা লাভ কৰাত বাধা দিয়ে আৰু তেওঁলোকক উন্নত স্বাস্থ্যৰ অৱস্থা লাভ কৰাত বাধা দিয়ে। প্ৰশ্ন: সমাজত বঞ্চিত গোটসমূহ সৃষ্টিৰ বাবে দায়ী কাৰকসমূহ উল্লেখ কৰা। উত্তৰ: সমাজত বঞ্চিত গোটসমূহ সৃষ্টিৰ কেইটামান কাৰক তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, বৰ্জন বা এক্সক্লুশ্যন। বিশ্বৰ বহুতো সমাজত প্ৰচলিত কুসংস্কাৰে বহুতো গোট বা সম্প্ৰদায়ক সমাজৰ পৰা বাদ দিয়ে বা বৰ্জন কৰে আৰু সামাজিক, অৰ্থনৈতিক আদিৰ বিকাশত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণত বাধা দিয়ে। ফলত সমাজত সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ সৃষ্টি হয়। নম্বৰ 2, স্থানচ্যুতি বা ডিছপ্লেচমেণ্ট। চৰকাৰে ৰূপায়ণ কৰা উন্নয়নমূলক কাৰ্যসূচী আৰু উন্নয়নমূলক প্ৰকল্প নিৰ্মাণৰ বৃদ্ধিয়ে নিৰন্তৰভাৱে বৃহৎ সংখ্যক জনজাতি, দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীক স্থানচ্যুত কৰে। ইয়াৰ ফলত সমাজত সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ সৃষ্টি হয়। নম্বৰ 3, বিশ্বায়ন বা গ্ল'বেলাইজেশ্যন। বিশ্বায়নৰ ফলত সমাজৰ ধনী লোকসকল উন্নত দেশলৈ যাব বিচাৰে বা যায় আৰু সমাজত সামাজিকভাৱে পিছপৰা শ্ৰেণীসকল ৰৈ যায়। নম্বৰ 4, দুৰ্যোগ বা ডিজাষ্টাৰ। প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প, বানপানী ইত্যাদি আৰু মানৱ নিৰ্মিত দুৰ্যোগ যেনে বোমা বিস্ফোৰণ, দুৰ্বল উচ্চ অট্টালিকা নিৰ্মাণ আদিয়েও সমাজত সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ সৃষ্টি কৰে। নম্বৰ 5, সামাজিক কাৰক বা ছ'চিয়েল ফেক্টৰ। সমাজত বঞ্চিত গোটসমূহ সৃষ্টিৰ সামাজিক কাৰকসমূহৰ ভিতৰত আছে মুখ্যতঃ সামাজিক অস্থিৰতাজনিত ঘটনা যেনে অপহৰণ, কাজিয়া কৰি কোলাহলৰ সৃষ্টি কৰা, সন্ত্ৰাসবাদীৰ ঘটনা আদি। প্ৰশ্ন: সামাজিকভাৱে বঞ্চিত বা পিছপৰা শ্ৰেণীৰ শিশুসকলৰ প্ৰধান সমস্যাবোৰৰ বিষয়ে লিখা। উত্তৰ: সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ শিশুসকলৰ কেইটামান সমস্যা তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ শিশুসকলে বহু ক্ষেত্ৰত সীমিত সুবিধা গ্ৰহণৰ বাবেহে সুযোগ লাভ কৰে। নম্বৰ 2, সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ লোকৰ শিশুসকলে আধাতেই স্কুল সমাপ্ত কৰে অথবা একেটা শ্ৰেণীতেই ৰৈ যায়। নম্বৰ 3, পৰিপুষ্টি, উপযুক্ত ঘৰুৱা পৰিৱেশৰ অভাৱ, উপযুক্ত সামাজিক পৰিৱেশৰ অভাৱ ইত্যাদিয়ে সামাজিকভাৱে পিছপৰা শিশুসকলৰ শৈক্ষিক দিশৰ বিকাশত হেঙাৰ স্বৰূপ হৈ পৰে আৰু শিক্ষণৰ ক্ষেত্ৰত ধীৰ হোৱা দেখা যায়। নম্বৰ 4, ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰতো তেনে শিশু বহু ক্ষেত্ৰত পিছ পৰি ৰয়। নিজক লৈ তেনে শিশুসকলৰ নেতিবাচক বা নিগেটিভ ধাৰণা থাকে। নম্বৰ 5, সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ শিশুসকলে কেতিয়াবা নিৰাপত্তাহীনতাত ভুগিব পাৰে, আনকি তেওঁলোকে কোনো ক্ষেত্ৰত অস্তিত্বৰ সংকটত ভুগিব পাৰে। প্ৰশ্ন: সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ শিশুসকলৰ বাবে কেনেধৰণৰ শৈক্ষিক সুবিধাৰ ব্যৱস্থা কৰিব পাৰি লিখা। বা প্ৰশ্ন, যিটো 2019 আহিছে, 5 মাৰ্ক আছিল। সামাজিকভাৱে পিছপৰা অংশ লোকৰ বাবে শিক্ষাৰ গুৰুত্ব সম্পৰ্কে এটি সমালোচনাত্মক আলোচনা আগবঢ়োৱা। উত্তৰ: সামাজিকভাৱে পিছপৰা বা বঞ্চিত শ্ৰেণী বুলিলে সামাজিক, অৰ্থনৈতিক, শৈক্ষিক বা সাংস্কৃতিক জীৱনৰ পৰা বাদ পৰা বা অৱহেলিত হোৱা লোকসকলক বুজায়। সামাজিকভাৱে পিছপৰা বা সামাজিকভাৱে বঞ্চিত শ্ৰেণী বুলি ক'লে কেৱল এটা মাত্ৰ শ্ৰেণীকে নুবুজায়। সামাজিকভাৱে পিছপৰা শ্ৰেণীসমূহ জাতি, বৰ্ণ, ভাষা, লিংগ, বয়স, শাৰীৰিক অক্ষমতা আৰু প্ৰব্ৰজনৰ বাবে বাদ পৰা লোকসকলো হ'ব পাৰে। অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী বা একেবাৰে ভিতৰুৱা অঞ্চলত বসবাস কৰা লোকসকলো সামাজিকভাৱে পিছপৰা বা সামাজিকভাৱে বঞ্চিত শ্ৰেণীৰ উদাহৰণ হিচাপে ল'ব পাৰি। দেশ এখন প্ৰগতিৰ বাটেৰে আগুৱাই যাবলৈ দেশখনৰ প্ৰতিগৰাকী নাগৰিকে শিক্ষাৰ ক্ষেত্ৰত নিজকে আগুৱাই নিয়াৰ দৰকাৰ। মানুহক সকলো দিশৰ পৰাই যোগ্য কৰি তুলিবলৈ শিক্ষাই হৈছে এক বিশেষ প্ৰয়োজনীয় আহিলা। কিন্তু বিভিন্ন কাৰণত এতিয়াও পিছপৰা শ্ৰেণীৰ বহু শিক্ষাৰ্থী শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে। তেনে শিক্ষাৰ্থীসকলক শিক্ষা গ্ৰহণৰ মৌলিক সুবিধাবোৰ দিব পাৰিলে শিক্ষিতৰ হাৰ বাঢ়িব আৰু তেওঁলোকো উপকৃত হ'ব। সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ শিশুসকলৰ শৈক্ষিক সুবিধাৰ বাবে তলত দিয়া ব্যৱস্থাবোৰ গ্ৰহণ কৰিব পাৰি। নম্বৰ 1, আৱাসিক স্কুল স্থাপন। আৱাসিক স্কুল স্থাপনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া শিক্ষা, থকা খোৱাৰ ব্যৱস্থা, ইউনিফৰ্ম ইত্যাদিৰ ব্যৱস্থা কৰি সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ শিশুসকলক শিক্ষিত কৰি তুলিব পাৰি। নম্বৰ 2, অৰ্থনৈতিক সহায় প্ৰদান। সামাজিকভাৱে পিছপৰা শ্ৰেণীটোক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ
তেওঁলোকক অৰ্থনৈতিক সাহায্য প্ৰদান কৰিব লাগে। মেধাৰ ভিত্তিত এনে শিক্ষাৰ্থীসকলক বৃত্তি প্ৰদানৰ ব্যৱস্থা কৰিলে শিক্ষাৰ প্ৰতি তেওঁলোক আগ্ৰহী হ'ব। ইয়াৰ ফলত পিতৃ মাতৃসকলেও নিজৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিব। নম্বৰ 3, বৃত্তিমূলক শিক্ষা প্ৰদান। আৱাসিক স্কুলসমূহত বিভিন্ন বৃত্তিমূলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। শিল্পকলা, চিলাই, হস্তশিল্প ইত্যাদি শিক্ষা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতৰ বাবে প্ৰস্তুত হৈ উঠে আৰু অৰ্থনৈতিক দিশৰ পৰাও স্বাৱলম্বী হৈ পৰে। নম্বৰ 4, বিনামূলীয়া পাঠ্যপুথি যোগান। সামাজিকভাৱে পিছপৰা বহু অভিভাৱকে নিজৰ সন্তানক পঠন আৰু লিখনৰ বাবে প্ৰয়োজনীয় বহু সামগ্ৰী যোগান ধৰিব নোৱাৰে, যাৰ ফলত তেওঁলোকে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হয়। সেয়েহে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিলে তেওঁলোকৰ অভাৱবোৰ দূৰ হ'ব আৰু স্কুললৈ অহাৰ প্ৰতি আগ্ৰহী হৈ পৰিব। নম্বৰ 5, প্ৰাপ্তবয়স্ক লোকসকলৰ শিক্ষাৰ প্ৰসাৰ। প্ৰাপ্তবয়স্ক লোকসকলৰ শিক্ষাৰ প্ৰসাৰৰ দ্বাৰা সামাজিকভাৱে পিছপৰা অঞ্চলৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰি। প্ৰাপ্তবয়স্ক লোকসকলক লৈ বিভিন্ন সভা পাতি বা আলোচনা চক্ৰ ইত্যাদিৰ মাধ্যমেৰে শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাব পাৰি। এনে কৰিলে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰি তুলিবলৈ আগ্ৰহী হ'ব। আলোচনা কৰা PDFটোৰ ডাউনলোড লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি আছে, লাগিলে তাৰ পৰা ডাউনলোড কৰি ল'ব। থেংক ইউ।